অক্ষয় খান্নাৰ এই লুকটো দেখাৰ পিছত এটা কথা নিশ্চিত হলো, এই মানুহজনৰ অৰাই বেলেগ। ধুৰন্ধৰ, চাৱা আৰু এতিয়া মহাকালী প্ৰতিটো নতুন চৰিত্ৰতে যেন তেওঁ আৰু বেছি ভয়ংকৰ হৈ গৈ আছে। মহাকালীৰ নতুন গ্লিমছত অক্ষয় খান্নাক দেখা গৈছে শুক্ৰাচাৰ্যৰ ৰূপত অসুৰসকলৰ গুৰু হিচাপে। লুকটো ইমানেই ইণ্টেন্স যে ছচিয়েল মিডিয়াত এতিয়া তেওঁ ধুৰন্ধৰ, চাৱাৰ পাৱাৰফুল পাৰফৰ্মেন্সৰ সৈতে কম্পেৰিজন আৰম্ভ হৈছে। আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কি জানেনে? তেওঁৰ এক্টিঙৰ বাবে সদায় ডাঙৰ ডাঙৰ ডায়লগৰ প্ৰয়োজন নহয়। এটা লুক, এটা এক্সপ্ৰেছন আৰু স্ক্ৰীন প্ৰেজেন্সে যথেষ্ট। এইবাৰো শুক্ৰাচাৰ্যৰ ৰূপত তেওঁৰ সেই শান্ত কিন্তু অতি ভয়ংকৰ প্ৰেজেন্সটোৱে দৰ্শকৰ এটেনশ্যন লৈছে। ধুৰন্ধৰে যিটো অৰা আকৌ এবাৰ অডিয়েন্সক অনুভৱ কৰাইছিল, মহাকালীত যেন সেই অৰাই মিথলজিকেল লেভেললৈ গৈছে। এতিয়া প্ৰশ্নটো হ'ল, অক্ষয় খান্নাৰ শুক্ৰাচাৰ্যৰ ৰূপটো তেওঁৰ কেৰিয়াৰ আন এটা মেমৰেবল কেৰেক্টাৰ হ'ব গৈ আছে। আপোনাৰ মতে অক্ষয় খান্নাৰ বেষ্ট কেৰেক্টাৰ কোনটো? ধুৰন্ধৰ, চাৱা নে শুক্ৰাচাৰ্য? কমেণ্টত এটা নাম লিখক।